নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ 12 ঘণ্টা পাৰ হৈ গ'ল এতিয়াও পৰা একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ এতিয়াই ডায়াল কৰক এইটো নম্বৰত লগে লগে আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ অৰুণোদয় 2.0 লগতে অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ল আপোনাৰ একাউণ্টত আৰু এইকেইটা আঁচনি টকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাৰ বাবে যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব তাৰ বাবে সকলো ধৰণৰ সমাধান প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি 2000 কৈ টকা প্ৰদান কৰা হ'ব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত যদি এইকেইটা আঁচনি টকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে কোনো হিতাধিকাৰী যদি লাভ কৰা ধন ক'ত কৰিব আপুনি অভিযোগ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705 এইটো নম্বৰত এতিয়া আপুনি কল কৰক যদি কলটো নালাগে নিশ্চয় কমেন্ট কৰি জনাই দিয়ক আন এটা নম্বৰ আপোনালোকৰ কমেন্ট বক্সত প্ৰিন্ট কৰি দিম আৰু এটা ফোন কৰোঁতে লগে লগে চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন আপোনাৰ একাউণ্টত আৰু 10 জুলাইত বহু হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে জমা কৰিছে এই টকা আৰু বহুতে হিতাধিকাৰী কৈছে এই টকা আমি পোৱা নাই কিন্তু এটো বহুতে হিতাধিকাৰী পোৱা নাই এই আঁচনিৰ ধনসমূহ আপোনাৰ একাউণ্টত আপুনি 1250 টকাকৈ পাইছে না নাই নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা কৰি দিয়া হৈছে ধন ৰাখি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা ধন নোপোৱা সকলে এতিয়া কৰক অভিযোগ কৰাৰ লগে লগে আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰা হ'ব যদি কোনো হিতাধিকাৰী এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি চেক কৰক তালিকাত আপোনাৰ নাম আছে না নাই যদি তালিকাত নাম নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই আৰু যদি তালিকাত নাম নাথাকে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'